হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো কেনে আছে আপোনালোকে? তো মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি এটা ধুনীয়া ব্লগ হ'ব। তো মই যাই আছোঁ খানাপাৰা। তাত হ'ব আলি আই লৃগাং মিচিংসকলৰ এটা উৎসৱ। তো তাত কি কি কৰা হয় ধুনীয়াকৈ যাই দেখাম। তো চাই থাকক ভিডিঅ'টো। মই এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া গৈ আছোঁ খানাপাৰা ফাইনেলি আহি পালোঁ। এতিয়া ইয়াত আছে সাংস্কৃতিক সন্ধ্যাৰ বিশেষ আকৰ্ষণ আছে, চাই ল'ব পাৰে ধুনীয়াকৈ। তো এইফালে আগত গেট বনাইছে। পাই গিলো আলি আই লৃগাং 2022 খানাপাৰাত হৈছে এইটো গুৱাহাটীৰ। তো মোৰ বন্ধুজন ইজন লগ পৰা মোবাইলত ব্যস্ত, গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে। ইফালে বনাইছে ধুনীয়া ষ্টেজ, ইয়াত ৰাতি শ্ব' হ'ব, বঢ়িয়াকৈ শ্ব' হ'ব, ডেন্স চেন্স হ'ব, ইয়াত বঢ়িয়া ছেট আপ কৰিছে। তো এইফালে হ'ল চাংঘৰ। এই চাংঘৰৰ খটখটি দি গ'লোঁ মই উঠি এক খপ দুই খপ কৰি। তো ইফালে ধুনীয়াকৈ গাহৰি পোৰা দি আছে আৰু আমাৰ খৰি দিয়ে নাচি আছে। নাচক বঢ়িয়া বঢ়িয়া। ইফালে গাহৰি পোৰা দিছে হালচিঙত। অ' ভাই, সেই গাহৰিৰ মাথা ফাইনেলি গাহৰি মাথা। আমাৰ আলি আই লৃগাং পৰম্পৰাগৰ পৰা এই গাহৰি মাথা আৰু এই গাহৰিৰ কি আছিলে এইবিলাক মাৰি বমনা দিয়ে আৰু অলং হলো আৰু ইটাও মাপকা জিৰাইছো গেল দয়েগো সময় বাংগেলা নাম তাকে তালাবমি অনুচুতা। তো মিচিংসকলৰ এইটো মানে পৰম্পৰাগত যে চাংঘৰ তাহাঁতক লাগিবই। চাংঘৰ মেইন মিচিংসকলৰ। চাংঘৰত এনেকৈ ধুনীয়াকৈ বঢ়িয়াকৈ মাংস পুৰা দিয়াৰ মজাই বেলেগ। বাপ্পা ঐ, বাইদেউ ইফালে পুৰা মাংস পুৰা দি আছে, ধুনীয়া মাংস পুৰা দিছে। ইফালে এইটো আলু হয়, আলু বইল কৰি সেনেকৈ দিব। ইফালে মই ধুনীয়া বস্তু দেখাই আছোঁ। এইটো মেইন এইটো হ'ল চাইমদ, চাউলৰ পৰা বনোৱা হয়। কৃষ্ণ কি চাউল হয় এইটো? এইটো এনে যিকোনো চাউলেৰে বনাব পাৰে। চায়ামত মানে ধানৰ ইফালে চাইমত এতিয়া ওপৰত হেৰিটো থৈছে ভাতটো, ইফালে পানীটো ওলাই আছে ইফালে তলত। ইফালে এইটো মোক বাইদেৱে খাই চাব কৈছে, কাৰণ মই মিউজিকটো দিব নোৱাৰোঁ, মানে কথাটো বাইদেউৰ মানে শুনাব নোৱাৰোঁ হ'লোঁ এতিয়া। কপিৰাইট লাগিব মোৰ ভিডিঅ'ত। চ' মোক খাব কৈছে টেষ্টিটো কেনে। তো মই খাই চাম ইয়াৰ টেষ্টিটো কেনে হয়, টেষ্ট কৰি জনাম আপোনালোকক। তো এতিয়া ভাত এইটো মানে ভাত হয় কলপাতত, মানে হেৰি কৰি ভাতটো মানে বইল কৰি কলপাতত দি দিয়ে, ধুনীয়া হয় মানে। চাই লওক, হালধীয়া পৰি আছে, হালধীয়া। অ' চাই লওক। এইটো হয় মাছৰ পুৰা পিটিকা। অ' ভাই, টেষ্ট মজা টেষ্ট একদম গজব কা। এইটো মাছ পুৰা আৰু জ্বলা আৰু আলু পিটিকা থাকে ইয়াত, ধুনীয়াকৈ মানে এইটো খোৱা যায়। মিচিংসকলে এইটো ফেভাৰেট হয়, একদম নাম্বাৰ 1। গজব কা টেষ্ট বেলেগ হয়, একদম গজব কা টেষ্ট। ইফালে কাটি আছে খুৰাই গাহৰিৰ লিটু, মানে গাহৰিৰ নেজটো কাটি আছে, এইটো পুৰা মাংস হয়। তো ইফালে এতিয়া ধুনীয়াকৈ চাই থাকক, ইয়াত কি কি হয় কি কি নহয়। তো চাই থাকক।
তো ফাইনেলি দেখা পালি আলি আই লৃগাং কেনেকৈ পালন কৰা হয়। তো বঢ়িয়াকৈ দেখালোঁ মই কি কি কৰে কি কি নকৰে। তো এতিয়া কি কৰিবি, লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিবি নিশ্চয়। এইখিনিয়ে কামনা থাকিল। তো ধন্যবাদ। জয় আই অসম।